আমি দেখুৱাম এটা পথ যিটো পথ দেখি আপোনালোকে হয়তো বুজি পাব যে সেই পথেদি যাতায়াত কৰাটো কিমান কষ্টকৰ সেই ঠাইৰ স্থানীয় ৰাইজৰ বাবে কিন্তু আজি পৰ্যন্ত দৃষ্টি পৰা নাই সেই অঞ্চলৰ বিধায়ক মহোদয়ৰ গোলাঘাট আৰু দেৰগাঁও সংযোগী হেমচন্দ্ৰ গোস্বামী পথৰ সৈতে সংলগ্ন এই পথ হৈছে গোলাঘাট জিলাৰ কুৰালগুৰি অঞ্চলৰ ধুদাংগৰীয়া কমাৰ গাঁৱৰ পথ এজাক বৃহৎ বৰষুণ হ'লে অঞ্চলটোৰ ৰাইজ চাইকেল মটৰ চাইকেল লৈও পাৰ হ'ব নোৱাৰে কিন্তু আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে কুৰালগুৰি অঞ্চলৰ এই বৃহৎ পথটো দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জহি হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে আজি বহুদিন ধৰি দিয়া বৰষুণৰ বাবে সেই অঞ্চলৰ ৰাইজে ভোগ কৰিছে নৰক যন্ত্ৰণা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিদ্যালয়লৈ যোৱাত বাধাৰ সৃষ্টি হৈছে এই পথৰ বাবে অঞ্চলটোৰ বহু মানুহৰ অফিচ কাছাৰীলৈ যোৱাত অসুবিধাৰ সৃষ্টি হৈছে চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে বিপদত পৰিছে সেই অঞ্চলৰ ৰাইজে বিধায়ক মহোদয়ক অনুৰোধ জনাইছে যাতে অতি সোনকালে মহোদয়ে উক্ত ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে